নকৰোঁ 20 টকা 50 টকাৰ বজাৰ এটাৰ কাৰণে আমি 100 টকাৰ মোনা এটানো কিয় লৈ যাওঁ আৰু দোকানী ভাইগিলা আমাক পলিথিনগিলা দিয়ে থাকে সেই পলিথিনৰ পৰা লৈ কেনে আমি সেইটোৱে বনাইগিলা কৰোঁ বাইদেউ কিন্তু কিয় আমাক পলিথিন দি দে আমাক দাদাহঁতে যি পলিথিন দিলা তাতে আমি সোমাই কেনে লৈ যাওঁ তাৰ কাৰণে আৰু 100 টকীয়া মোনা এটানো কিয় ল'ব লাগে লাজু লাগে নহয় আমাৰ মোনা এটা ল'বৰ কাৰণে মোনা কিনাৰ পইচা জগালে আমি ভালকে স্নাও খাম না মাংস নহয় আৰু ছাৰ আমি নৰো আৰু এতিয়া আচ্ছা বাইদেউ কথাটো হৈছে কি জানে আপুনি লাজ কৰি থাকে নহ'ব আপুনি যদি ডাঙৰ মানুহ নিব লাজ কৰে তেনেকুৱা ডাঙৰ গাড়ী দেখি আপুনি হস্পিটেলত যাব লাগিব তেতিয়া যাতে লাজ নকৰে গতিকে শুনক মই প্লাষ্টিকৰ পৰা হ'ব পৰা কেইটামান বেমাৰৰ কথা আপোনালোকক কৈ দিছোঁ প্ৰথম কথা হৈছে প্লাষ্টিকটো আপোনালোকৰ মাটিত পেলাই দিয়ে য'তে ত'তে পেলাই দিয়ে আপোনালোকে সেইটো কেতিয়াও পচি নাযায় তাৰ ফলত আমাৰ কৃষিত আপুনি কথাখিনি কম দি বুজিলে মই ভাল পাম কাৰণ এই কথাখিনি আপোনাৰো দৰকাৰ আছে আমাৰ কৃষিভূমিবিলাকৰ উৰ্বৰতা শক্তি কমি যায় তাৰ ফলত আমি আৰ্থিকভাৱে লছ খাওঁৱেই লগতে আমাৰ স্বাস্থ্যৰ কাৰণে সাংঘাতিক ধৰণৰ দুৰাৰোগ্য ব্যাধিয়ে আমাক আক্ৰমণ কৰিব পাৰে প্লাষ্টিকৰ ওপৰত সূৰ্যৰ পোনপটীয়া পোহৰ পৰি আমাক কি কৰিছে আমাৰ যিটো অজন স্তৰত কেইটামান বিন্ধাৰ সৃষ্টি কৰিছে এই বিন্ধাবোৰে সূৰ্যৰ পোনপটীয়া ৰশ্মি আমাৰ গাত পৰি আমাৰ আল্ট্ৰাভায়লেট ৰশ্মি যেনেকৈ আমাৰ বাবে এক বিপদজনক ৰশ্মি যাৰ কাৰণে কেঞ্চাৰ পৰ্যন্ত হয় সেই আল্ট্ৰাভায়লেট ৰশ্মি আমাক ইতিমধ্যে গা কৰি উঠিছে আৰু আপোনালোকে জানে ভাৰতবৰ্ষত সৰ্বাধিক কেঞ্চাৰ ৰোগী আছে আমাৰ অসমত গতিকে আমি অকলে এটা কথা চিন্তা কৰিব লাগে যদি এখন প্লাষ্টিক মুক্ত অসম বা প্লাষ্টিক মুক্ত ভাৰতবৰ্ষ আমি গঠন কৰিব পাৰোঁ তেতিয়াহ'লে আমি এনেকুৱা দুৰাৰোগ্য বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম নে কি কয় মিষ্টাৰ দাস হয় হয় এখেতৰ কথা ডিচিপ্লিন মেইনটেইন কৰি চলিব লাগে চাওক এইবিলাক কথা ভাবি আমাৰ দুৰেশ্বৰ পৌৰ হয় আমাৰ যাতে এই অঞ্চলটোৰ প্লাষ্টিক নিৰ্মূল কৰিব পাৰি একেবাৰে শেষ কৰিব পাৰি সেইকাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ যে আমি প্লাষ্টিক যাতে আমাৰ এই অঞ্চলটোৰ পৰা আঁতৰ হৈ যায় তাৰ কাৰণে আমাৰ দুৰেশ্বৰ পৌৰ অৱশ্যে প্লাষ্টিকৰ সলনি আমি যাতে কাগজৰ পলিথিন বা এনেকুৱা ধৰণৰ আমি পলিথিন ব্যৱহাৰ কৰোঁ তাৰ কাৰণে নমুনা কিছুমান আমাক দেখুৱাইছে ছাৰ মই নমুনা আপুনি নমুনাখিনি লৈ আহক মই তাৰ কাৰণটো কৈ দিওঁ আচ্ছা বাইদেউ আপোনালোকে আছে ঘৰৰ গৃহিণী আপুনি চাব যদি কোনোবাই ইয়াৰ পিছত 2 অক্টোবৰৰ পিছত যদি কোনোবাই প্লাষ্টিক ব্যৱহাৰ কৰে বা পলিথিন ব্যৱহাৰ কৰে তেওঁ আইনমতে দণ্ডনীয় এই কথা আইনে কৰিব আপুনি কৰিব নালাগে আমি বুজাইহে দিব লাগিব ক'ব লাগে নহয় ছাৰ আৰু এটা কথা ই তাৰমানে হয় বস্তু খাই এই ঘৰে ঘূৰে আৰু ইহঁতৰ ভণ্ডাৰী ঘৰত থাকিব নহয় বাহিৰত কিয় পেচাব কৰে আপোনালোক চৰকাৰে কি শৌচালয় বনাই দিয়া নাই আপোনালোক চৰকাৰে শৌচালয় তেতিয়াহ'লে তাত কি ধুনীয়া ব্যৱস্থা 4খন 3খন ৱাল আছে বাহিৰত কি হয়